So hi guys, মই প্ৰিয়ম আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল প্ৰিয়ম তালুকদাৰলৈ। তো আহিছো এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ মাজলৈ। আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে খুবেই ভাল পাব। তো গাইজ কি হয়, আপোনালোক যদি একদম হোৱাটছএপ লাভাৰ মানে হোৱাটছএপ চলাই বহুত ভাল পায় আৰু মানে বহুত দিনৰ পৰা হোৱাটছএপ ইউজ কৰি আছে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো আপোনালোকে একদম শেষলৈকে চাব। কাৰণ এই ভিডিঅ'টোত মই আপোনালোকক হোৱাটছএপৰ মানে এনেকুৱা 6টা চিক্ৰেট ট্ৰিক্সৰ বিষয়ে ক'ম, যিখিনি আপোনালোকক বহুত হেল্প কৰিব। আৰু এই ট্ৰিক্সখিনি আপোনালোকে যেতিয়া ইউজ কৰিব, তেতিয়া আপুনি এজন হোৱাটছএপ ইউজাৰ বনিব। তো গাইজ বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ ইয়াৰ প্ৰথমটো ট্ৰিক্স হৈছে, যেতিয়া আপোনালোকে কিবা এখন ফটো মানে হোৱাটছএপত ষ্টেটাছত দিব বিচাৰে আৰু তাত কিবা কিবি লিখিব বিচাৰে, কিন্তু লিখিলে ঠিক আছে, তাত মানে ফোনটো আপোনাৰ নাই মিলা, মানে ফোনটো আপোনাৰ ভাল নালাগা, আপুনি ফোনটো চেঞ্জ কৰিব বিচাৰে, কিন্তু তাত একো অপশ্যন নাথাকে যে সেই ফোনটো আপুনি চেঞ্জ কৰিব পাৰে। তো মই আজি এতিয়া ক'ম যে আপুনি মানে হোৱাটছএপৰ মানে ফটোখনত সেই ফোনটো আপোনালোকে কেনেকৈ চেঞ্জ কৰিব পাৰে, সেইটো মই এতিয়া আপোনাক দেখাম। বলক চাওঁ। তো গাইজ ইয়াৰ প্ৰথমটো ট্ৰিক্স হৈছে, যেতিয়া আপোনালোকে কিবা এখন ফটো মানে হোৱাটছএপত ষ্টেটাছত দিব বিচাৰে আৰু তাত কিবা কিবি লিখিব বিচাৰে, কিন্তু লিখিলে ঠিক আছে, তাত মানে ফোনটো আপোনাৰ নাই মিলা, মানে ফোনটো আপোনাৰ ভাল নালাগা, আপুনি ফোনটো চেঞ্জ কৰিব বিচাৰে, কিন্তু তাত একো অপশ্যন নাথাকে যে সেই ফোনটো আপুনি চেঞ্জ কৰিব পাৰে। তো মই আজি এতিয়া ক'ম যে আপুনি মানে হোৱাটছএপৰ মানে ফটোখনত সেই ফোনটো আপোনালোকে কেনেকৈ চেঞ্জ কৰিব পাৰে, সেইটো মই এতিয়া আপোনাক দেখাম। বলক চাওঁ। চ' গাইজ চাওক, ইয়াত মই মানে এতিয়া এইখন ফটোত এতিয়া টেক্সট লিখিম। তো ইয়াত মই লিখিছোঁ নাইচ বুলি। ভুল হৈ গ'ল স্পেলিং, নাইচ। তো ইয়াক কেনেকৈ চেঞ্জ কৰিব লাগে মই আপোনাক দেখিছোঁ। দেখিছে আপুনি এই কালাৰ বাৰত আপুনি এনেকৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰি কৰি একদম ওপৰৰ ফালে য'ত হোৱাইট থাকে ন, হোৱাইটৰ ফালে এনেকৈ ৰাইট ফালে লৈ যাব। লৈ গ'লে আপোনাৰ মানে দেখিছে আপোনাৰ চেঞ্জ হৈ আছে। আপুনি এনেকৈ চেঞ্জ কৰিব পাৰে। তো এইটো ফ্ৰণ্ট মোৰ ভাল লাগিছে, তো মই কি কৈছোঁ, এইটো ফ্ৰণ্ট ইয়াত দি দিছোঁ। তো এনেকৈ আপোনালোকে ফ্ৰণ্টবিলাক চেঞ্জ কৰিব পাৰে। চ' গাইজ ইয়াৰ ছেকেণ্ড ট্ৰিকটো হৈছে, আপুনি যেতিয়া কাৰোবালৈ মানে ভইচ মেছেজ পঠায়, মেছেজটো মানে আপুনি ভইচ ৰেকৰ্ড কৰি কিনে ডাইৰেক্ট পঠায়। আপুনি চাব নোৱাৰে যে মেছেজটো মানে কেনেকুৱা হৈছে মোৰ আৱাজটো, আৰু বা মই কি কৈছোঁ, কেনেকৈ কৈছোঁ, তো সেইটো আপুনি ৰিপিট শুনি কিনে চাব নোৱাৰে। তো মই আজি আপোনাক দেখাম যে সেইটো আপুনি চাব পাৰে। তো বলক চাওঁ। চ' গাইজ চাওক, ইয়াত আপোনালোকে যেতিয়া ভইচ মেছেজ পঠায়, তেতিয়া ডাইৰেক্ট পঠায়। তো ইয়াক কেনেকৈ মানে শুনি কিনে পঠাব পাৰি, মানে ৰিপিট শুনি কিনে আপুনি তাৰপিছত পঠাব পাৰে। কেনেকৈ শুনিব পাৰি তেতিয়া মই আপোনাক দেখাইছোঁ। চাওক, ইয়াত আপোনালোকে এনেকৈ কৰিব, ভইচ ৰেকৰ্ড যেনেকৈ কৰে, তাৰপিছত ওপৰলৈ লৈ গৈ ইয়াক লক কৰিব। লক কৰাৰ লগে লগে তাৰপিছত আপুনি বেক কৰিব, ইয়াক ডাইৰেক্ট বেক কৰিব, বেক অপশ্যনটো টিপিব। বেক কৰিলে তো গাইজ তাৰপাছত আপুনি আকৌ সেইটো চাটত যাব যালে কৰিছিলে। তো এইটো দেখিছে, এইটো মই এতিয়া শুনিব পাৰোঁ। শুনি কিনে আপুনি এনেকৈ মানে ভইচ ৰেকৰ্ড কৰি আকৌ শুনি আকৌ মানে পঠাব পাৰে। তো এইটো ট্ৰিক্সটো আপোনাৰ কেনেকুৱা লাগিছে, তো মোক প্লিজ কমেণ্টত ক'ব। চ' গাইজ ইয়াৰ 3 নম্বৰ ট্ৰিকটো হৈছে, আমি কিছুমান মানুহক মেছেজ পঠাওঁ চাই, মানে সেইজনী ফ্ৰেণ্ডো হ'ব পাৰে বা মোৰ এক্স গাৰ্লফ্ৰেণ্ডো হ'ব পাৰে। তো মেছেজ পঠাই থাকোঁ, বাট সিহঁতৰ মানে চিন নহয়, সিহঁতি নেচায় বস্তুটো। কিন্তু মই আপোনালোকক আজি ক'ম যে সিহঁতি বস্তুটো চায়, কিন্তু আপুনি গম নাপায় কেলে। বলক চাওঁ। চ' গাইজ সিহঁতি কি কৰে জানে নাই, সিহঁতি এই ছেটিংছত যায়। ছেটিংছত গৈ কিনে এই একাউণ্টছত তাত প্ৰাইভেচি বুলি এটা হেৰি আছে, তাত গৈ এই ৰেড ৰেচিপি বুলি যোনটো মানে অপশ্যন, সেই অপশ্যনটো এনেকৈ অফ কৰি থৈ দিয়ে। তো সেইটো অপশ্যন অফ কৰি থৈ দিলে মানে আপোনাৰ কেতিয়াও সেই ব্লু টিক মানে যিডাল ব্লু টিক দেখায়, ডাবুল ব্লু টিক, সেইটো নেদেখায়। আৰু কেতিয়াবা যেতিয়া আপুনি ষ্টেটাছ চাই কাৰোবাৰ, তো সেই ষ্টেটাছটোত আপোনাৰ নাম নাহে, মানে আপুনি যে চাইছে সেই নামটো নাহে। তো এইটো মানে সি মেছেজটো চাইছে নে নাই তাৰ কাৰণে কেনেকৈ প্ৰুভ কৰিব পাৰি আপোনাক মই কওঁ। তাক অকল জাষ্ট এটা হোৱাটছআপত মানে ভইচ মেছেজ দিব। সেই ভইচ মেছেজটো যেতিয়া সি মানে ক্লিক কৰিব চাব, তেতিয়া সেই ভইচ মেছেজটো কিন্তু ব্লুটুথ দেখাব।
তো তেতিয়া গম পাব যে আপুনি সি মেছেজ আপোনাৰ চাই নে নেচায়। চ' গাইছ ইয়াৰ 4 নম্বৰ ট্ৰিকটো হৈছে আপুনি কেতিয়াবা ষ্টেটাছ আপোনালোকৰ ফ্ৰেণ্ডৰ লগত বা গাৰ্লফ্ৰেণ্ডৰ লগত বা ফেমিলি মেম্বাৰৰ লগত শ্বেয়াৰ কৰিব বিচাৰে, কিন্তু চবেই দেখি পায়। তো তাৰ কাৰণে এটা উপায় আছে, তাৰ কাৰণে এটা ছেটিংছ আছে। সেই ছেটিংছটো মই আপোনালোকক দেখাম এতিয়া। তো চাওঁ বলক। চ' গাইছ ইয়াৰ কাৰণে আপুনি কি কৰিব জানে, ষ্টেটাছত গৈ ইয়াত ছেটিংছত যাব, ষ্টেটাছ প্ৰাইভেচি। তো ষ্টেটাছ প্ৰাইভেচিত ইয়াত দেখিছে মাই কণ্টেক্টছ হ'লে আপোনাৰ গোটেই মানুহখিনিয়ে চাব পাৰিব। তাৰপিছত নেক্সট অপশ্যনটো আছে মাই কণ্টেক্ট একচেপ্ট। তো তাত গ'লে আপোনাৰ কি হ'ব জানে, তাত যিখিনি আপুনি মানে চিলেক্ট কৰে সেইখিনিয়ে আপোনাৰ মেছেজবিলাক চাব নোৱাৰে। তো এইটো কৰিব পাৰে। তাৰপিছত নেক্সট অপশ্যনটো কি হৈছে, নেক্সট অপশ্যনটো হৈছে অনলি শ্বেয়াৰ উইথ কৰিলে তাত আপুনি যিখিনি চিলেক্ট কৰে মানে সেই চিলেক্ট কৰা মানুহখিনিয়ে আপোনাৰ ষ্টেটাছ চাব পাৰে। তো এইটো ট্ৰিকটো মজা ট্ৰিক। তো আপোনালোকে ইউজ কৰি চাব, কেনেকুৱা পাইছে মোক ক'ব। চ' গাইছ ইয়াৰ 5 নম্বৰ ট্ৰিকটো হৈছে আপোনালোকে কেতিয়াবা ৰাতিলৈকে পূৰা হোৱাটছআপত মানে বহুত মানুহৰ লগত কথা পাতে, কিন্তু তাৰ কাৰণে এটা প্ৰব্লেম হয় যে এটা আৱাজ আহি থাকে, এটা চাউণ্ড আহি থাকে, টিং টংকৈ এটা চাউণ্ড আহি থাকে। মানে সেই চাউণ্ডটো কেনেকৈ নোহোৱা কৰিব পাৰি তাক মই এতিয়া আপোনালোকক দেখাম, বলক চাওঁ। চ' গাইছ ইয়াৰ আৱাজটো কেনেকৈ নাইকিয়া কৰিব পাৰি মই আপোনালোকক দেখাম। আপোনালোক যাব ইয়াত ছেটিংছত গৈ কিনে ইয়াত দেখিছে ন'টিফিকেশ্যনত গৈ কিনে আপোনাৰ যোনটো এইটো দেখিছেনে কনভাৰচেশ্যন টিউনছ, সেইটো আপোনালোকে অফ কৰি থ'লে কেতিয়াও চাউণ্ডটো নাহে। কিন্তু কিছুমানে ইয়াৰ মানে যিটো মানে মানে ফিলিংছ হোৱাটছআপৰ, সেই হোৱাটছআপৰ যোনটো ফিলিংছ সেইটো মানে সিহঁতি এই চাউণ্ডটো শুনি কিনে লয়। তো তাৰ কাৰণে ইমান মানে জৰুৰী নহয় যে সি মানে অফ কৰি থওক, নকৰিব পাৰে, কিন্তু যাৰ ইমাৰ্জেঞ্চি সি মানে এইটো অফ কৰিব পাৰে। ইয়াৰ 6 নম্বৰ ছেটিংটো একদম ইম্পৰ্টেণ্ট আৰু আপোনাক বহুতে মানে হেল্প কৰিব, কাৰণ আপোনালোকৰ হোৱাটছআপটো বহুতে মানে হেক কৰিব বিচাৰে। বহুতে মানে নিজৰ মোবাইলত লৈ আপোনাৰ মানে হোৱাটছআপটো চাব বিচাৰিছে, কি কথা পাতে, কাৰ লগত কথা পাতে। হয়তো সেইজন আপোনাৰ গাৰ্লফ্ৰেণ্ডো হ'ব পাৰে বা ফ্ৰেণ্ডো হ'ব পাৰে বা কোনোবা ফেমিলি মেম্বাৰো হ'ব পাৰে। তো তাৰ কাৰণে এটা উপায় আছে যে আপোনাৰ মানে হোৱাটছআপটো হেক কৰিবলৈ মানে নোৱাৰাকৈ এটা মানে ছেটিংছ আছে। সেই ছেটিংছটো মই আপোনালোকক দেখাম, বলক চাওঁ। আপোনালোকে কি কৰিব, ইয়াত ছেটিংছত যাব, ছেটিংছত গৈ কিনে ইয়াত দেখিছে একাউণ্টছ। তো একাউণ্টছত যাব, তাৰপিছত এই 3 নম্বৰ যোনটো আছে 2 ষ্টেপ ভেৰিফিকেশ্যন, তো আপুনি তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে ইয়াত আহিছে ইনেবল বুলি তলত, এই ইনেবলটো ক্লিক কৰিব। ইনেবলটো ক্লিক কৰাৰ লগে ইয়াত আপোনাক পাছৱৰ্ড বিচাৰিব। তো আপুনি কিবা এটা পাছৱৰ্ড দি দিব। তো আপুনি ইয়াত ইমেইল আইডি এটা বিচাৰিব, ইমেইল আইডিটো দিব। তাৰপিছত আপোনালোকে ইয়াত ছেভ কৰিব। ছেভ কৰাৰ লগে লগে আপোনাৰ মানে ইয়াৰ ছেটিংছটো ডান কৰিব। ডান কৰাৰ লগে লগে এতিয়া আপোনাৰ এই পাছৱৰ্ডটোৰ বাহিৰে মানে পাছৱৰ্ডটো অবিহনে আপোনাৰ কোনেও আপোনাৰ হোৱাটছআপৰ মানে একাউণ্টটো আপোনাৰ হেক কৰিব নোৱাৰে বা বেলেগ মোবাইলত আপোনালোকৰ ল'ব নোৱাৰে। তো গাইজ এই ছেটিংছখিনি আপোনালোকৰ কেনেকুৱা লাগিছে মোক প্লিজ কমেণ্টত ক'ব, আৰু যদি ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপুনি মোৰ মানে চেনেলত একেবাৰে নতুন তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।